এতিয়া বাবু আৰু মই যাই আছো বাবুৱে পুৰা ড্ৰেছ লগাইছে তো এয়া আহিবলৈ আমি সত্ৰ আউৰা মই খাই ভাল পাওঁ পাউৰা নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালটো আকৌ এটা নতুন ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো ভ্লগৰ আগৰ ভিডিঅ'টোতো চাইছে নিশ্চয় আমাৰ সত্ৰৰ যি ধনু নিয়া তাৰপিছত প্ৰসংগ এইবিলাক চব দেখুৱাইছোঁ তো যোনে যোনে চোৱা নাই আই বটনত দি দিম চাব আৰু আজি হ'ল সভাৰ শেষ দিন অন্তিম দিন তো আজি আছে ৰাম বিজয় নাট আৰু এতিয়া তাৰ বাবে যাবলৈ ওলাইছোঁ প্ৰায় এতিয়া 10:30 মান বাজিল আৰু আমাৰ ভাওনা ষ্টাৰ্ট হ'ব প্ৰায় 11:30-12টা মান বাজিবই তো এনেকৈ যাব ওলাইছোঁ আৰু এইটো চাব পাৰে ৰাস্তাটো মানে এইফালে পুখুৰীটো আছে এইটো ৰাইজৰ পুখুৰীয়ে হয় আৰু এই পুখুৰীৰ আলি এনেকৈ যাব পাৰি আৰু মানে সত্ৰৰ আমাৰ পাফালেদি ওলাব পাৰি আৰু তো আমি ওচৰে হৈ ইফালে মেইন ৰাস্তাইদি যোৱাতকৈ ইফালেদি আহোঁ আমি এতিয়া বাবু আৰু মই যাই আছোঁ বাবুৱে পুৰা ড্ৰেছ লগাইছে আৰু এইখন হ'ল আমাৰ সত্ৰৰ 5 মিনৰ গেটখন এনেকৈ আমাৰ 3খন গেট আছে মেইনলি প্ৰথমখনটো আগৰ পৰা তাৰপিছত এই চাইডৰ পৰা আছে এইখন এয়া আৰু তাৰপিছত এয়া এইখন 3খন আৰু এইটো হ'ল মেইন দৌলঘৰটো আমাৰ তো হোলীত আমাৰ ইয়াতে গোহাই উলিওৱা হয় তো হোলীত দেখুৱাম দিয়কচোন হোলীটো এটা ভ্লগ বনাই দিম চাব পাৰিব আৰু ইয়াতে আইসকলে নাম গায় তো এয়া আহিবলৈ আমি সত্ৰ আৰু এতিয়া ড্ৰেছ আপ কৰিব লাগে তো এইফালে মানে ড্ৰেছখিনি ওলাই আছে বাকচতে আছে বস্তুখিনি ইয়াৰ পৰা ওলাই আনি আছে আমাৰ তাৰকা বঢ়িয়া 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 এইফালে ফাইনেলি ড্ৰেছ আপ হৈ গ'ল বেছি পৰে মোৰ অলপ হ'ব আছে এইফালে জনক পৰশুৰামে হোৱা নাই কিন্তু ওলা নাই এয়া পৰশুৰাম হ'ব এইফালে লক্ষ্মণ অলি আছে ৰাম অলি আছে এয়া আমাৰ তাৰকা তো তাৰকাৰ অভিনয়খিনি একবাৰ কৰি দেখাব যা বঢ়িয়া বঢ়িয়া আৰু মই ফাইনেলি মেকআপটো কৰি লওঁ প্ৰডাক্টৰ পৰা আৰু মোৰ ফাইনেল ৰিজাল্ট এয়া মেকআপ কৰি ৰেডি দাড়ি লৈছোঁ গোটা লৈছোঁ এয়া আছে মনোজ আৰু এখেতে ভাও লৈছে দখৰ ওচৰত এটা ডাইলগ ক'ব লাগিব হে প্ৰভু পৰশুৰাম আমাৰ পুত্ৰ ৰামচন্দ্ৰ বালক বঢ়িয়া ইহাৰ দুখ মোৰ হে প্ৰাণেশ্বৰী কাম কৰি মগন ভেল নিস্তাৰ কৰ কি কৰে ইফালে আছে আমাৰ মণিশংকৰ মণিমন্ত্ৰ এয়া মণিমন্ত্ৰ আৰু এয়া হ'ল আমাৰ সুমন আৰু এয়া হৈছে আমাৰ মুনাদা এই সত্ৰৰ হৈছে এবাৰ এটা ডাইলগ নাই তো এখেতে মানে নাচিব আৰু সভা আৰম্ভ হোৱাৰ আগত নাচিব আৰু এয়া হৈছে আমাৰ বিশ্বামিত্ৰ তো এটা ডাইলগ লাগে এই দুষ্ট দিনত পৰম ঈশ্বৰ ৰামচন্দ্ৰ এইফালে চুনো আছে এটা ডাইলগ কৈ দিব বঢ়িয়া হে সুন্দৰী বঢ়িয়া মদলবানে আমাৰ প্ৰাণ ফুটি যায় বচনা আমি অৰ্খ বৰশী হামাক জীয়াও এই মজা 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 তো এতিয়া আমি আৰু ভাওনা কৰিব যাব লাগিব তো মোবাইলটো আৰু ব্লগ কৰি থাকোঁতো নোৱাৰোঁ তো এটা বেলেগক কৰিব দিম যদি
কৰে ভালকৈ তেতিয়াহ'লে আপোনালোকক ক্লিপকেইটা দি দিম, বঢ়িয়াকৈ চাব পাৰিব। তো এতিয়ালৈ আৰু বাই বাই। আৰু যিহেতু মই ভ্লগ কৰিব নোৱাৰিলোঁ, তো কেইটামান ক্লিপ এনেকৈ ল'ব দিছিলোঁ আৰু সিহঁতে লৈছেও বাৰু। তো এনেকৈ ক্লিপকেইটা দেখুৱাই আছোঁ, মাজত আৰু ভ্লগ কৰিব নোৱাৰোঁ, তেতিয়া ক্লিপকেইটাই চাওক আৰু। তো এতিয়া আমাক সভাস্থলীলৈ লৈ যোৱা হৈছে, আমি য'ত অলি আছিলোঁ তাৰ পৰা এনেকৈ সভাস্থলীলৈ লৈ অনা হয়। ইয়াতে মানে আমাৰ মজা মজা। এইটো আমাৰ ৰবীন্দ্ৰ আছে। মই খাই ভাল পাওঁ পাওৰা। আৰু এয়া শেষত ৰাম লক্ষ্মণ লগতে বিশ্বামিত্ৰ এনেকৈ লৈ যোৱা হৈছে। আৰু যেতিয়া ৰামে সীতাৰ সংগৰলৈ যাই থাকে, তেতিয়া বাটতে তাৰকা ৰাক্ষসীক লগ পায় আৰু এয়া তাৰকা ৰাক্ষসীৰ লগত লগা যুদ্ধখন। আৰু প্ৰত্যেক বছৰে ভালুকটা সত্ৰৰ সভা মহোৎসৱৰ শেষৰ দিনা মানে অন্তিম দিনা এই ৰাম বিজয় নাটখন কৰা হয় আৰু প্ৰত্যেক বছৰে অগণন মানুহৰ ভিৰ দেখা পোৱা যায়। আৰু এনেদৰে আমাৰো প্ৰৱেশ ঘটিল সভা মঞ্চত। ইয়াতে আমি নাট প্ৰদৰ্শন কৰিম। Nah, kan begitu.
ৰামে হৰধনু ভঙাৰ ফলত পৰশুৰামৰ লগত হোৱা যুদ্ধ। পুত্ৰ এৰা গুৰুক ধনু ভংগ কৰে তুহু কা হজ পৰশুৰামৰ কথা তুহু জানই নাহি হাওয়া সবিংক হতিবাৰ ভূমি ভ্ৰমীয়ে সব শক্তিৰ মুণ্ড মাৰ পৰশুৰাম আমাৰ পুত্ৰ ৰামচন্দ্ৰ ইহৰ দুখ মূৰখ গোসাই আমার পরম মনুষ্য রামচন্দ্র যুদ্ধ দিন তুহারি তর্ক কথা কহিয়া আমাকে মিটি দেখাব আজি তোমাকে জমা কৰি দেখাব আমাৰ সন্মুখ হৈ ইফালে অভিনয় খতম মই ড্ৰেছেছ খুলিলোঁ বাৰু ইফালে নাটক শেষ হ'ল আৰু কেনেকৈ লাগিল একদম বঢ়িয়া এক্সপিৰিয়েঞ্চ একদম বহুত ভাল লাগছে মোৰ মাত ফাটি গৈছে মাত ফাটি গৈছে ইফালে বাবু আৱাজ বেয়া ইফালে আমাৰ ৰাম আছে কেনে লাগছে বঢ়িয়া ইফালে আমাৰ আছে দশৰথ কেনে লাগছে তো এতিয়া ড্ৰেছেছ গোটেইবিলাকে সলাই লওঁ তাৰপিছত ভ্লগটো এণ্ড কৰি আছোঁ আৰু ফাইনেলি নাটক চাটক শেষ হৈ পেলাই এতিয়া ফ্ৰেছ হৈ লৈ অলপ চাহ তাহ খালোঁ ইয়াতে আৰু এতিয়া যাব ওলাইছোঁ ঘৰত যিহেতু সভা আজি অন্তিম দিন আছিল তো লাহেকৈ আৰু দোকানবিলাকো ভাঙিব তো এতিয়া অলপ মানুহ আছে দিয়কচোন লাহে লাহে মানুহবিলাক ঘৰা ঘূৰি গ'লে আৰু সভা শেষ হ'ব আজি ৰাতিলৈ একো নাই এতিয়াই শেষ বুলি আৰু ক'ব পাৰি আৰু সেয়াই আৰু ভিডিঅ'টো বেছি ভালকৈ বনাব নোৱাৰিলোঁ যিহেতু মই এক্টিং কৰি আছিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব